ওলালোঁ এইটো মেইন ৰোড চ' এইটো ৰোড এপিনে চিধা চাংচাৰী এইটো ৰোডত যদি আপুনি এপিনে যায় এপিনে চিধা ৰঙিয়া ওলাব পাৰে এপিনেদি এইটো চিধা চাংচাৰী চাই মাজতে আৰু নেকি সেই তাতে যাৰ মানে আছে পাৰে দিয়ক ধৈৰ্য আছে বনাব এখন বস্তু মই দেখি আমনি লাগি গৈছে এখন জাল কেতিয়া যে হ'ব আৰু নেকি কেতিয়া হ'ব আপুনি কওকচোন এখন জাল এখন আৰু মোটামুটি এমাহ লাগি যাব আৰু এমাহ বেছি লাগিব চাই থাকক আপোনাৰ চাই থাকক মই কৈছোঁ চাই থাকক কৈছে সেই একমাহ বেছি লাগিব চুস্তি অলপ বনাই দিয়ক দোকান বহোঁ অলপ পিছত কথা পাতিম আপোনাৰ লগত গুড মৰ্ণিং অসম আজি আপোনালোকে ভাবিছে ব্লগটো ইমান লেটকৈ কিয় ষ্টাৰ্ট কৰিছোঁ চ' কেছটো কি মোৰ উঠাত দেৰি হ'ল মই এতিয়া যাম চাংচাৰী বেংকত অলপ কাম আছে মোৰ তাৰমানে মোৰ একাউণ্টটো ট্ৰেন্সফাৰ কৰি মোৰ ঘৰলৈ কি ইয়াত চাংচাৰীলৈকে আনিব লাগে মোৰ একাউণ্টটো আছে উমৰাংচত ট্ৰেন্সফাৰ কৰি ইয়াত এবাৰ চাংচাৰী বেংকত যাই সুধি লওঁ কি লাগিব কি নাই ফ্ৰণ্ট গাইজ এতিয়া দুপৰীয়া হ'ল এতিয়া মই ঘৰলৈ যাম এতিয়া ভাত চাত খাম দোকানখন বন্ধ কৰোঁ চ' বেলেগ কি কৰিব আৰু লকডাউনৰ সময় সোনকালে দোকান বন্ধ কৰিব লাগে উপায় নোহোৱা হৈ গৈছে কি কৰিম কি নকৰিম এনেকুৱা হৈছে কালিৰ পৰা শুনিছোঁ ৰিজাল্ট কিবা দিব কালিৰ পৰা যেন দেৰিকৈ খোলা যাব চাগে নাজানে নট চিয়'ৰ কিন্তু লকডাউনৰ কাৰণে বহুত মানুহৰ জিন্দগী ধ্বংস হৈ গৈছে সেইটো ফৰ চিয়'ৰ মেন চ' এতিয়া দুপৰীয়া ঘৰলৈ যাওঁ ভাত চাত খাওঁগৈ ভাত চাত খাই আৰু গধূলি আপোনাক মই এটা ধুনীয়া জেগালৈ লৈ যাম অকণ ফুৰিবলৈ বাইকখন লৈ যাম দোকান বন্ধ কৰিলোঁ তো দেউতাই এইখিনি বস্তু কিমান দিন হ'ল দোকানৰ পৰা ইয়াতে পাই থৈ গৈছে চাব নেকি কি হয় কোনে জানে কি হয় কওক কোনে জানে কি হয় কমেণ্টছত কওক এইটো কি হয় চ' বস্তুখিনি শুকাই গৈছে এতিয়া চ' ঘৰলৈ লৈ যাওঁ ইয়াত থৈ লাভ নাই বলক ঘৰলৈকে লৈ যাওঁ এইখিনি মানুহ চেল নহয় আৰু এইখিনি কি নাই এতিয়া আৰু এইখিনি চ' গাইছ ঘৰত থলোঁ ভাগৰ লাগি গ'ল চ' সেইখিনি কাম নাই আৰু মানুহৰ সেইখিনি আৰু চেল নহয় আৰু সেইখিনি আৰু গৰুৱে খাব লাগিব বুজিছানে আমি সেইখিনি গৰু খাব লাগিব শুকাই গৈছে কাম নাই এইখন বুজিছা চ' গা চা ধুই ভাত চাত খাওঁ ঠিক আছে বাই গাইছ এতিয়া গধূলি লগ পাই আছোঁ চ' গুড ইভিনিং গাইছ এতিয়া শুই উঠিলোঁ এতিয়া গৈ আছোঁ অলপ ওলাই যাওঁ এনেই দেউতা বাইকখন লৈ অলপ নদী পিনৰ পৰা ফুৰি আহোঁ টাইম লেপছো উঠাওঁ পাৰিলে নে কি কয় বেলেগখিনি তাতে আছে বোলে কথা পাতি আহোঁ তাতে এবাৰ কৰোণা ভাইৰাছৰ কাৰণে চব খতম হৈ গৈছে কৰোণা ভাইৰাছৰ কাৰণে একোৱেই নোহোৱা হৈ গৈছে আগৰ বছৰ কিবাকৈ কটালে এইটো বছৰ লকডাউন কি হ'ব এনেকৈ হ'ব ক'তো নহয় চ' ভিডিঅ' কৰি আছে সিহঁতে আৰ্মিৱালা চ' সেইটো ভাস্কৰ চিন্ময় নয়ন চ' আজি চেনেলটোৰ নাম কি আছিলে অসমীয়া বয় আছমিছ বয় দেৱ এখন আহিলোঁ তহঁতে আছেনে ইয়াতে হা কিমান সময় আছোঁ গাইছ এতিয়া মাথুৰিত আছোঁ মাথুৰিৰ পৰা তাত নামি আহিছোঁ মই লগৰকেইটাক বিচাৰিব নহ'লে কিবা কৰি আছে এতিয়া চাংগে ৰ'ব আছে 4-5টামান আছে কিবা কৰিছে কিবা বস্তু চ' এইটো ফাৰ্ম তো সেইটো মাথুৰি চিধা এপিনে মাথুৰি এপিনে চিধা এনেকৈ চিধা এইটো মাথুৰি চিধা গ'লে চিধা পুঠিমাৰি এপিনে চিধা গ'লে আপোনাৰ বৰমবৈ তো এইটো ঘৰ দেখিছে সেইটো হ'ল ভুটীয়া ঘৰ ইয়াতে ভূত চুত থাকে শুনিছোঁ মই মানুহে কয় আৰু মুছলিম মানুহ আছিলে 4-5টামান এপিনে পলাই দিলে প্লাছ আপোনাৰ ইয়াতে এপিনে আগত এপিনে শ্মশানো আছে আমাৰ মানুহৰ শ্মশান তাৰপিছত চবচে ডাঙৰ কথা হ'ল কি ৰাতি ইয়াত আৱাজ শুনিছোঁ আৰু এইবিলাক NGOৰ মাটি আছিলে NGO লৈছিলে সেইবিলাক মাটি পানীও আহিলে পইচাও পালোঁ এনে বহি আছে ইয়াতে বহি টাইম পাছ কৰিছে গৰমত
লকডাউনত বতাহ খায় কাম নাই ইহঁতে ইমান ধুনীয়া ভিউ থাকোঁতে জংঘলত আহি পিনে চুপাত সোমাই আছে ইয়াতে সঁচাই কাম নোহোৱা আছে মোৰ লগৰকেইটাৰ চ' এতিয়া ওলাওঁ তাতে আৰু দুটামান লগৰ আছে তাই টাইম লেপছ বহাই থৈ আহিছোঁ মই নদীৰ ছানছেটৰ চ' আপোনালোকক দেখাই আছোঁ চাই লওক আপোনালোকে এতিয়া আমি 8 গাঁও পালোঁ ইয়াতে মেক্সিমাম মানুহৰ ঘৰ ভাঙি দিছিল আগৰ ঘৰ বানপানী আহোঁতে আৰু যিমান ডাঙৰ ডাঙৰ পুখুৰী আছে চব পুখুৰী পুতি পেলাই মাটি হৈ গৈছে কেনেকুৱা লাগিছে যে আগৰবাৰ যে বানপানী হৈছে কেনেকুৱা লাগিছে এই যে সাগৰৰ কাষত যে বালি চব থাকে যে হা হা চিন্ময় সাগৰৰ কাষত যে বালি থাকে যে বালি সেনেকুৱা হৈ গৈছিল জেগাবোৰ পুৰা পানী দিলে এনেকুৱা ফিল হৈছিল পুৰা খালি বালু যে আহি গৈছিল কোনটো ঘৰত ভাঙিছিল যে এটা ঘৰ যে ভাঙিছিল এপিনে যে ক্ৰেক হৈ গৈছিলে না এপিনে এটা ক্ৰেক হৈ গৈছিল তো মই দেখিছিলোঁ কিয় নহ'ব বাৰু কোনোবা এটা ঘৰ ক্ৰেক হৈ গৈছিলে আৰু এটা বিল্ডিংটোৱে ঘৰ দুটা ঘৰ এটা তাতে এটা ইয়াতে বাগৰ নাছিলে এপিনে ৱাল এইখিনিতে ওচৰতে চ' ইয়াতে মেক্সিমাম ৰাস্তা আপোনাৰ ট্ৰেক্টৰে বেয়া কৰে আমাৰ গাঁৱৰ পিনে এতিয়া এইটো ৰাস্তা দেখিছে আপোনাৰ পুৰা ট্ৰেক্টৰে খতম কৰি দিছে অফৰোড কৰি যদি এনেকুৱা অফৰোড কি ভিউ আৰু এইবোৰ দেখিছে এইবোৰ চব পুতি পেলাইছিলে আপোনাৰ আগতে এপিনে ভাঙিছিল ন এপিনে ভাঙিছিলে গোটেই পুতি পেলাইছিলে এইবোৰ গোটেই বালি হৈ গৈছিলে এইবোৰ ৰাস্তা গোটেই অৱস্থা নোহোৱা হৈ গৈছিলে এইটো আমাৰ গাঁও এপিনে বিনা পানী ওলাম বিনা পানী জেগাটুকুৰাৰ নামে বিনা পানী কিয় বিনা পানী বুলি কয় হা বিনা পানী নাই নেকি সেইকাৰণে বিনা পানী বাচ্চা কৰি পানী বিনা পানী হা এই বিনা পানী কিয় কয় পানী নাই নেকি পানী টেমা পানী অসমীয়া নাম কৰি কিয় এনেকুৱা এতে ৰখা হৈ গ'ল বহুত সময় বহিলোঁ আধা ঘণ্টা মানে বাহিৰত বহিলোঁ যাওঁ নেকি বিনা পানী হৈ ওলাওঁ বল দেখিছ নে ভিউটো কি মজা ভিউ আহিছে ক'বই নালাগে গধূলি আজিকালি বহুত মানুহ অহা কৰিছে তেনেকৈ আজিকালি জেগাটো ধুনীয়া বতাহো মাৰি থাকে এইখন আজিকালি গধূলি বহুত ল'ৰাবোৰ আহে ফটো উঠাব আহে ফটো ক্লিক কৰিব আহে এনেই ফুৰিব আহে যেনেকৈ আমি ব্লগিং কৰিব আহিলোঁ মই ফুৰিব আহিলোঁ ফটো উঠাব আহিলোঁ আমি চ' ফটোবোৰ ইনষ্টাগ্ৰামত পাব আপডেট ইনষ্টাগ্ৰামত গৈ থাকিব কাৰণ মই যেনে ইউটিউবত এক্টিভেট থাকোঁ ইনষ্টাগ্ৰামত এক্টিভেট থাকোঁ বেছিকৈ কাৰণ ইউটিউবত মোৰ ভিডিঅ' এটা এদিন বা দুদিন দেৰিকৈ আহে কিন্তু ইনষ্টাগ্ৰামত আপুনি ডাইৰেক্ট মই আপডেটত থাকিম চ' ইনষ্টাগ্ৰামত আপুনি গোটেইখিনি আপডেট পাই থাকিব চ' ইনষ্টাগ্ৰামত প্লিজ মোক ফ'ল' কৰিব যাতে ইন ফিউচাৰ মই ক'ৰবাত যদি ট্ৰিপো যাওঁ আপোনাক গম পাওঁ ত' গাইজ আমি আকৌ এইটো ৰাস্তা ধৰিলোঁ আমি হেপেনদি ওলাইছিলোঁ এতিয়া হেপেনদি আকৌ ঘূৰি আহিলোঁ এক ৰাউণ্ড নেকি এখন গাঁও ৰাউণ্ড মই আহিলোঁ আমি বিনাপানী গাঁওখন হ'ব এনেকৈ ভাজ কেনে লাগিলে বে এনেকৈ ভাজ কেনে লাগিলে চব কৰিব পাৰি সেইবুলি তই কৰিবি তাৰমানে নেকি সেইবুলি কৰিবি তই অঁ
বেলেগ বস্তু আছে বি যাই থাকোঁতে কেমেৰা দেচোন মই আহোঁ এই জাষ্ট ঘৰত আহি পালোঁ কুকুৰটো হাল্লা শুনিব কুকুৰটো হাল্লা কৰিব হ'লেই আৰু এইটো দেখিছে খাৰা হা কি হ'ল কচোন তই কি হ'ল ক কামো গাইজ এতিয়া ৰাতি আপোনাৰ 2টা বাজিলে জাষ্ট ব্লগটো এডিট কৰি শেষ হ'ল চ' লাষ্ট আৰু টোপনি যাওঁ ভাগৰ লাগিছে বহুত ৰাতিও হ'ল ৰাতিপুৱা আকৌ যায় ডিউটি আছে দোকান খুলিব লাগিব যায় ত' দোকানতো আকৌ যাব লাগিব কালি কিবা হয় লকডাউন খোলা দিয়ে নে কিবা হয় শুনিছোঁ লকডাউন খোলা দিব বুলি চ' থেংক ইউ ফৰ ৱাচিং মাই চেনেল এণ্ড প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড ডু কমেণ্টছ কাৰণ কমেণ্টছে মোক বহুত সহায় কৰিব চ' গুড নাইট গাইজ টেক কেয়াৰ এণ্ড চুইট ড্ৰিমছ এণ্ড চি ইন দ্য নেক্সট ব্লগ টেক কেয়াৰ গাইজ